Hello everybody. আজি মই এটা চাটনি ৰেচিপি লৈ আহিছো আপোনালোকৰ আগত। Yes, ৰঙালাওৰ পাতৰ চাটনি। হয়তো বহুতে নাই খোৱা নহয় নে? ৰঙালাও খাইছো আমি সবজি বনাই, ৰঙালাওৰ আগু খাইছো আমি। কিন্তু ৰঙালাওৰ চাটনি খাইছেনে? আৰু যদি নাই খোৱা আপোনালোকে বনাই চাব। বলকচোন চাও মই কেনেকৈ বনালো আৰু তাৰ কাৰণে মোক কি লাগিব। এয়া ইয়াৰ কাৰণে মই ৰঙালাওৰ ডাঙৰ পাত অলপমান লৈ লৈছো, অলপ ধুই লৈছো। ৰঙালাওৰ পাত অলপ লৈ লৈছো, ডাঙৰ পুৰত পাত লগত লৈছো জলকীয়া, যেহেতু নুপুৰে সেইটো কাৰণে মই অলপ বেছিকৈ লৈছো, আৰু নহৰু কেইফুটামান, আদা কেইফুটামান। এতিয়া ৰঙালাও পাতখিনি মই সৰু সৰুকৈ কাটি ল'ম আৰু এখন পেন এখন পেন লৈছো, তাত অলপমান একদম সামান্য পৰিমাণৰ মাষ্টাৰ্ড অইল দিছো আৰু কাটি ৰখা ৰঙালাও পাতখিনি মই অলপমান সময়ৰ কাৰণে ফ্ৰাই হ'বলৈ দি দিম। অলপমান সময় দেৰেলি যোৱালৈকে পাতখিনি ফ্ৰাই কৰিম, একদম ভাজিও দিব নালাগে। এয়া দেখিছেনে, ইমানখিনিলৈকে মই ফ্ৰাই কৰি ল'লোঁ। এতিয়া এটা মিক্সাৰ গ্ৰাইণ্ডাৰত দেৰেলি যোৱা পাতখিনি লগতে ৰচুন, আদা, এচিকুট নিমখ আৰু অকণমান চেনি মিক্স কৰি মই গ্ৰাইণ্ড কৰি ল'লোঁ, আৰু হৈ গ'ল মোৰ চটপট চাটনি ৰেডি। চ' আপোনালোকেও ট্ৰাই কৰি চাবচোন ঘৰত। আজি ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট বক্সত জনাব, আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব। যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ আহোঁ, থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, আৰু বাই বাই।